পুনৰ এটা নতুন ভিডিঅ'লৈ সকলোকে স্বাগতম। আজি আহি গ'লো আমাৰ গাঁৱত বাঘ ওলাইছে, সকলোকে দেখুৱাম বুলি। এয়া আমাৰ বাইদেউ আহিছে বাঘ চাবলৈ বুলি। মানুহৰ ভিৰ দেখিছে। ব'লক আমিও বাঘটো চাই আহোঁ। এয়া চাওক, মন যিমানকে শুই আছে। বেয়াও লাগিছে, বৰ বেয়া কথা এটা হ'ল। মই শেষলৈ কথাটো ক'ম সকলোকে। এয়া চাওক, দেখিছেনে কেনেকৈ মানুহকহে চাইছে লাগে। এয়া বাঘটো লৈ যাবলৈ বুলি ফৰেষ্টৰ পৰা লোহাৰ গঁড়াল লৈ আহিলে। ইয়াতে ভৰাই লৈ যাব। ভিডিঅ'টো শেষলৈকে চাই থাকক আৰু চেনেলটোত যদি নতুন তেনেহ'লে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আজি বেয়াও লাগিছে বাঘটোলৈ, ধৰি তাক লৈ যাব। আগতে অলপ দিনৰ আগতে এটা ধৰিলে, আজি আকৌ এইটো লাগিলে। এতিয়ালৈকে দুটা হৈছে। আৰু লাগি যায় বাঘ আৰু আছে হয়তো এইফালে, আমাৰ এইফালে। এতিয়ালৈকে যিহেতু দুটা ওলালে, আৰু যে নোলাব সেইটো ক'ব নোৱাৰি। নাহে নহয়, এইটো একদম আগত কৈছে। পুৰা খেদি দিছে আৰু এনেকৈ যদি অকলে এটা মানুহ পাবলৈ হয়তো বগৰাই পেলাব। আজিৰ মেইন বিষয়টো হৈছে বাঘখিনি ধৰিছে ঠিকে আছে, কিন্তু সিহঁতে যদি নিজে দুখ পাইছে গম নাপাওঁ, কিন্তু তাৰ ভৰিটোলৈ লক্ষ্য কৰক, যেনেদৰে তাৰ নখকেইটা কাট খাই গ'ল। তেনেকুৱা যদি কোনোবা বিশেষ ব্যক্তিয়ে কৰিছে যাতে তেনেকুৱা ধৰণৰ কাম নকৰে, তাৰ প্ৰতি মোৰ বিশেষ অনুৰোধ। সিও এটা জীৱ হয়, সিও বহুত কষ্ট পাইছে, গতিকে তেনেকুৱা ধৰণৰ কাম নকৰিব।